অনামিকা অনামিকা ইউ লিভ ইন আমেৰিকা। বাবলুৱে ভাল পায়, মোৰ আজি পিতাইক ক'বগৈহে লাগিব, বোলো মোকো ফ্ৰান্সৰ পৰা ফুৰাই আন। এই গুডু, টোপনি গ'লেগৈ নি? নাই যোৱা, অথনিৰ পৰা হাগিয়ে আছিলি নে? নাই, কেজি এৰিলোঁ টকা পাল্লাই দি হিচাপ কৰি আছিলোঁ। বৰ ফাল্টু কথাবোৰ সুধি থাকোঁ তয়ো। এই হ'ব এতিয়া পাছৰ কথাখিনি কহি। বাৰু আচ্ছা, মই ক'ত আছিলোঁ? লেট্ৰিনত। হেই, ফ্ৰান্সত ক'ত আছিলোঁ সেইটো সুধিছোঁ। ৰ মনত পৰিলে। অঁ জল্দি ক। তাৰপৰা গাড়ীৰ পৰা নামিলোঁ, নামিয়ে প্লেইন চেইনবোৰ দেখি মোৰ ফূৰ্তিতে চিঞৰিলোঁ নহয় জয় অসম বুলি। পপাই আকৌ চকুকেইটা টেলেকাকৈ কৈছে, ঐ গাধ, জয় অসম নহয়, ভিভেলা ফ্ৰান্স বুলি কয়, ভিভেলা ফ্ৰান্স বুলি কয়। তোৰ বাপেৰে ফ্ৰান্সৰ ভাষাও জানেনে? আমাৰ পপাৰ নামটো এনেই গুগুল চন্দ্ৰ ৰখা নাইতো। কেছটো তাত লিঙাইছ মানে। তাৰপৰা ধুতি পিন্ধা মানুহ এটা আহিছে নহয় ওচৰলৈ। মানুহটো কপালত জেব্ৰা ক্ৰচিং এটাও আছে ৰৌ। বৰ ফটোৱামি কৰো তই, কি আকৌ কপালত জেব্ৰা ক্ৰচিং আছিলে? ৰচোন শুনি থাক। মানুহটো চাউথ ইণ্ডিয়াৰ আকৌ, ৰাফেল গেৰেজৰ মেনেজাৰ, ফ্ৰান্সতে থাকে। হয় নি? দে পাছৰখিনি কচোন। তাৰপৰা মানুহটোৱে পপা ওচৰলৈ আহি পপাক কৈছে, আইয়ে গুগল চন্দ্ৰ জি, ৰাফেলৰ ডিজাইনটো আপুনি বনাব লাগিব জি। অঁ তাৰপৰা? পপাই অকণমান লাজো কৰিছিলে দেচোন। লাজ কৰা দেখি মেইন মালিকটো আহি কৈছে নহয়, প্লেন কা ডিজাইন তো আপকো হি বনানা পড়েগা। বাহ, তহঁতৰ পপাৰ হেভি ফিল মানে। পুৰা। তাৰপৰা শুন আকৌ, তেনেকৈ চবেই কোৱা দেখি পপাও ৰৈ থকা নাই নহয়। আমাৰ পপা কম বস্তু নি, লগালগ কি কৰিছে, ওপৰলৈ চাই জয় শ্ৰীৰাম বুলি কৈ এবাৰ চিঞৰিছে, তাৰ পেঞ্চিল লৈ পকাতে গোটেই ডিজাইনটো আঁকি পেলালে নহয়। ময়ো লগালগ ফূৰ্তিতে চিঞৰিলোঁ নহয়, গুগুল চন্দ্ৰ জিন্দাবাদ, গুগুল চন্দ্ৰ জিন্দাবাদ। হে পপা। অঁ বৰ্তা। তোক অথনিয়ে গৰুকেইটাক পানী খাবলৈ কৈছিলো নে? পপা মানে গুডুক কিবা এটা কৈ আছিলোঁ। আজি বাবলু চেছ, মই এইখিনিৰ পৰা পলোৱাই ভাল আৰু দেই। চালা বাপেৰৰ লগত ধেমালি, বাপেৰৰ লগত ধেমালি। কি বনাইছিলো মই? ৰাফেল বনাইছিলো, তোৰ মূৰটো বনাইছিলো। পপা নেমাৰিব, আজিৰ পৰা নকওঁ এইবোৰ। যা ওলা পগে যা। কি বস্তু জন্ম হলো এডাল, চালা মোৰ লগত চেহেৰাও নিমিলে ইয়াত। কেতিয়াবা ভীমকল খুৱাই বাপেকে মাৰিয়ে পেলাম ইয়াক। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।